দোস্তো আপুনি EPFO পাছৱৰ্ড পাহৰি গৈছে বা নাজানে তেন্তে পাছৱৰ্ড ৰিছেট বা চেঞ্জ কেনেকৈ কৰে এই ভিডিঅ'টোত আপোনালোকক তাকে দেখাম আৰু ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাওক গুগল বা ক্ৰম ব্ৰাউজাৰ উলিয়াই ল'ব EPFO বুলি সাৰ্চ কৰিব আৰু প্ৰথম যেটো ৱেবসাইট এমপ্লয়মেন্ট প্ৰভাইডেন্ট ফাউণ্ড অৰ্গেনাইজেশ্যন এই ৱেবসাইটটোত ক্লিক কৰিব আৰু এই ৱেবসাইটটোৰ লিংক মই ডেসক্ৰিপচনত দি দিম ডেসক্ৰিপচনত দিয়া লিংকটোত ক্লিক কৰাৰ লগে লগে এই পেজটোত পাই যাব আৰু এই পেজটো ইয়াৰেটো পুৰণ চিনটোত কাটি দিব কাটি দিয়াৰ পিছত নেক্সট ইয়াত যেটো EPFO অৰিজিনেল পেজ এটোত পাই যাব ইয়াত সাৰ্ভিস আছে সাৰ্ভিস বুলি আছে এই ওপৰতে আছে ইয়াত ফৰ এমপ্লয়িজত ক্লিক কৰিব সাৰ্ভিসত ক্লিক কৰাৰ পিছত ফৰ এমপ্লয়িজত ক্লিক কৰিব লাগিব পাছৱৰ্ড চেঞ্জ কৰিবৰ কাৰণে ফৰ এমপ্লয়িজত ক্লিক কৰাৰ পিছত নেক্সট এখন পেজ খোল খাব ফৰ এমপ্লয়িজত ক্লিক কৰাৰ পিছত নেক্সট এখন পেজ খোল খাব এই পেজখন ইয়াত 2 নম্বৰতে আছে সাৰ্ভিসৰ মেম্বাৰ UAN অনলাইন সাৰ্ভিস ইয়াত ক্লিক কৰিব লাগিব আৰু UAN অৰ্থাৎ ইউনিভাৰ্সেল একাউন্ট নাম্বাৰ ইয়াত মেম্বাৰৰ যেটো ইউনিভাৰ্সেল একাউন্ট নাম্বাৰ আৰু সেই পাছৱৰ্ড যদি পাহৰি যায় তে ইয়াত দেখুৱাই দিব ইউজাৰ নেমৰ পাছৱৰ্ড পাহৰি গৈছে বুলি ইয়াত ইনভ্যালিড বুলি দেখুৱাই দিব এই পাছৱৰ্ড আকৌ শুদ্ধকৈ লিখিবৰ কাৰণে বা পাছৱৰ্ডটো চেঞ্জ কৰিবৰ কাৰণে ফৰগেট পাছৱৰ্ডত ক্লিক কৰিব লাগিব ফৰগেট পাছৱৰ্ডত ক্লিক কৰাৰ পিছত এন্টাৰ UAN নাম্বাৰ যেটো নাম্বাৰ আছিল হেতু ইয়াত বহুৱাব লাগিব আৰু যেটো UAN নাম্বাৰ লগত মোবাইল নম্বৰ লিংক আছিল সেই মোবাইল নম্বৰটো লাগিব সেই মোবাইল নম্বৰটোত এটা OTP যাব OTP টো ভেৰিফাই কৰিব লাগিব এন্টাৰ ক্যাপচা বুলি আছে ইয়াত যেটো ক্যাপচা আছে সেই ক্যাপচাটো ইয়াত এন্টাৰ কৰিব আৰু সম্পূৰ্ণকৈ শুদ্ধকৈ এন্টাৰ কৰিব যাতে একো ভুল নোহোৱাকে ক্যাপচাটো শুদ্ধকৈ যেতিয়া এন্টাৰ কৰিব তাৰ পিছত সাবমিট অপচন আছে সাবমিট অপচনত ক্লিক কৰিব লাগিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত যেটো UAN নাম্বাৰ আছিল সেই UAN নাম্বাৰটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা OTP যাব OTP টো যাবৰ কাৰণে ইয়েছত ক্লিক কৰিব লাগিব আৰু যেটো মোবাইল নম্বৰ আছিল তাত এটা OTP গৈছে 4 ডিজিটৰ সেই OTP টো ইয়াত বহুৱাব লাগিব শুদ্ধকৈ আৰু শুদ্ধকৈ ইয়াত এন্টাৰ কৰাৰ পিছত ইয়াত ভেৰিফাই অপচনটো দেখিছে ভেৰিফাই অপচনত ক্লিক কৰিব লাগিব ভেৰিফাই হোৱাৰ পিছত ইয়াত নিউ পাছৱৰ্ড এণ্ড কনফাৰ্ম পাছৱৰ্ড এই পেজটো খোল খাই যাব আৰু নিউ পাছৱৰ্ড এটা পাছৱৰ্ড কেনেকৈ জেনাৰেট কৰিব লাগে মই স্ক্ৰিনশ্বট দেখুৱাই দিছো এনেদৰে এটা পাছৱৰ্ড অৰ্থাৎ abcd@123 এনেকে পাছৱৰ্ডটো জেনাৰেট কৰিব লাগিব এটা ষ্ট্ৰং পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ডটো ইয়াত লিখিব লাগিব যেটো নিউ পাছৱৰ্ডত লিখিছিলে হেতু কনফাৰ্ম পাছৱৰ্ডত সেম লিখিব লাগিব আৰু কমপ্লিট লিখাৰ পিছত সাবমিট অপচনত ক্লিক কৰিব লাগিব সাবমিট অপচনত ক্লিক কৰাৰ পিছত এটা পাছৱৰ্ড জেনাৰেট হৈ যাব পাছৱৰ্ড এটা শুদ্ধকৈ জেনাৰেট হৈ যোৱাৰ পিছত নেক্সট এই পেজটোত আহি যাব যেটো হোম পেজ আছিল ইয়াত UAN নাম্বাৰ অৰ্থাৎ ইউনিভাৰ্সেল একাউন্ট নাম্বাৰটো ইয়াত ডায়াল কৰিব ইয়াত বহুৱাব আৰু ইয়াত পাছৱৰ্ড বুলি আছে যেটো পাছৱৰ্ড আপুনি জেনাৰেট কৰিছিলে অৰ্থাৎ চেঞ্জ কৰিছিলে সেই পাছৱৰ্ডটো ইয়াত বহুৱাব লাগিব শুদ্ধকৈ বহুৱাৰ পিছত ইয়াত ক্যাপচা আছে ইয়াত যিকিটা ক্যাপচা দেখিছে BAF5NK সেইকিটা শুদ্ধকৈ এই ক্যাপচা ইয়াত বহুৱাব লাগিব শুদ্ধকৈ ক্যাপচা বহুৱাৰ পিছত সাইন ইন অপচনত ক্লিক কৰিব লাগিব সাইন ইন অপচনত ক্লিক কৰাৰ পিছত নিজৰ যেটো প্ৰফাইল হয় যেটো প্ৰফাইল পেজ হয় সেই প্ৰফাইল পেজটোত পাই যাব ইয়াত এই পেজটোত পোৱাৰ পিছত আপুনি ইয়াত পাছবুক চেক কৰিব পাৰিব কিমান বেলেন্স আছে বা KYC আপডেট কৰিব পাৰিব ইয়াত নিজৰ নাম ইয়াত ডেট অফ বাৰ্থ আৰু আধাৰ নাম্বাৰ পান নাম্বাৰ বেংক ডিটেইলছ ইয়াত মোবাইল নম্বৰ গুটেইখিনি ইয়াত ডিটেইলছত ইয়াত দেখুৱাই দিয়া হয় ইয়াত গুটেইখিনি চেঞ্জ কৰিব পাৰিব আৰু চাব পাৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যে প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া আমাৰ নতুন ভিডিঅ'সমূহ আপুনি আগতীয়াকৈ পায় EPFৰ পাছবুক কেনেকৈ চেক কৰে অৰ্থাৎ নিজৰ বেলেন্স EPFৰ কিমান জমা হৈ আছে সেইখিনি কেনেকৈ চাব নেক্সট অন্য এটা ভিডিঅ'ত আপোনালোকলৈ লৈ আহিম আৰু ভিডিঅ'টো আপোনালোকে এই ভিডিঅ'টো আপোনালোকে শেয়াৰ কৰক যাতে সকলোৱে যিমানখিনি EPFত এপ্লাই কৰি থোৱা আছে EPF আছে তেওঁলোকে যে পাছৱৰ্ড পাহৰি গৈছে অতি সোনকালে আৰু অতি সহজতে চেঞ্জ কৰিব পাৰিব